বন্ধুসকল, আমাৰ সকলোৰে জীৱনত কেতিয়াবা নহয় কেতিয়াবা সৰু বৰ দুৰ্ঘটনা হৈ থাকে, যাৰ বাবে আমাৰ কম বা বেছি পৰিমাণৰ টকা পইচা লোকচান হোৱাটো স্বাভাৱিক। কিন্তু আজি আমি আলোচনা কৰিম বিশ্বৰ আটাইতকৈ ভয়ানক দুৰ্ঘটনাবোৰৰ বিষয়ে, যিবোৰৰ ক্ষয়ক্ষতিৰ পৰিমাণ জানি আপোনাৰো চকু কপালত উঠিব। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটিকো ছাবস্ক্ৰাইব কৰি দিব। 5 নম্বৰতে আছে ছেটৱৰ্থত হোৱা ভয়ংকৰ ট্ৰেইন দুৰ্ঘটনা। আমাৰ ভাৰতত সময়ে সময়ে আমি ট্ৰেইন দুৰ্ঘটনাগ্ৰস্ত হোৱাটো দেখিয়ে থাকোঁ। উইকিপিডিয়াৰ মতে আটাইতকৈ বেছি ৰেল দুৰ্ঘটনা হোৱা দেশসমূহৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ 5 নম্বৰ স্থানত আছে। কিন্তু আপোনালোকে জানি ভাল পাব যে আটাইতকৈ বেছি টকা পইচাৰ ক্ষয়ক্ষতি হোৱা ৰেল দুৰ্ঘটনা বৰ্তমানলৈ ভাৰতত হোৱা নাই। 12 ডিচেম্বৰ 2008 চনত আমেৰিকাৰ ছেটৱৰ্থত আটাইতকৈ বেছি ক্ষয়ক্ষতি হোৱা ৰেল দুৰ্ঘটনাটো হৈছিল, যেতিয়া ইউনিয়ন স্পেচিফিক ফ্ৰী ট্ৰেইন আৰু মেট্ৰ' লিংক কম্পিউটাৰ ট্ৰেইন দুখনৰ মাজত ভয়ংকৰ সংঘৰ্ষ হৈছিল। এই দুৰ্ঘটনাটোত 25 জন লোক থিতাতে নিহত হৈছিল। এই দুৰ্ঘটনাটোৰ কাৰণ আছিল মেট্ৰ' ট্ৰেইন চালকজনে কোনো কাৰণত সন্মুখৰ ৰেড ছিগনেলক দেখা নাপালে, যাৰ বাবে এই দুৰ্ঘটনাটো হৈছিল। আৰু এই দুৰ্ঘটনাটোৰ ফলত মেট্ৰ' লিংকৰ $500 মিলিয়ন অৰ্থাৎ প্ৰায় 35,000 কোটি টকাৰ লোকচান হয়। 4 নম্বৰতে আছে B-2 বম্বাৰ প্লেন ক্ৰেছ। B-2 বম্বাৰ আমেৰিকাৰ আটাইতকৈ অত্যাধুনিক আৰু আটাইতকৈ দামী উৰাজাহাজ। ই অত্যাধিক দামী হোৱাৰ বাবে আমেৰিকাই কেৱল 21খনহে এনে উৰাজাহাজ বনাইছে। ইয়াৰে ভিতৰত এখন উৰাজাহাজ 23 ফেব্ৰুৱাৰী 2008 চনত গোৱাত অৱস্থিত এণ্ডাৰছন এয়াৰবেছৰ পৰা উৰা মৰাৰ প্ৰায় কিছু সময় পিছতেই দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাটোত পাইলটজন কেনেবাকৈ বাচিবলৈ সক্ষম হয়। এই দুৰ্ঘটনাটো উৰাজাহাজখনৰ কোনো ছফ্টৱেৰ প্ৰব্লেমৰ বাবে হৈছিল, আৰু এই দুৰ্ঘটনাটোৰ ফলত এই উৰাজাহাজ কোম্পানীটোৰ $1.4 বিলিয়ন অৰ্থাৎ 85,000 কোটি টকাৰ লোকচান হয়। 3 নম্বৰতে আছে প্ৰেষ্টিজ অইল স্পিল। 13 ডিচেম্বৰ 2002 চনত প্ৰেষ্টিজ নামৰ অইল টেংকাৰ জাহাজখনে 77,000 মেট্ৰিক টন তেল সমুদ্ৰৰ মাজেৰে লৈ গৈ আছিল, কিন্তু স্পেইনৰ কাষত অহা এটা সাগৰীয় ধুমুহাৰ ফলত এই জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত 20 মিলিয়ন গেলন তেল সমুদ্ৰৰ পানীত বিয়পি পৰে। কিন্তু আচল লোকচান এয়া নাছিল। আচল লোকচানটো ইয়াৰ ফলত দূষিত হোৱা পানীবোৰ চাফা কৰোঁতে হৈছিল। এই দুৰ্ঘটনাটোত ইমানবোৰ তেল পানীত বিয়পি যোৱাৰ ফলত স্পেইন আৰু পৰ্তুগালৰ 1000তকৈও অধিক সমুদ্ৰৰ তটবোৰ প্ৰদূষিত হৈ পৰিছিল, আৰু ইয়াৰ ফলত অসংখ্য মাত্ৰাত সমুদ্ৰৰ প্ৰাণী আৰু উদ্ভিদৰ মৃত্যু হৈছিল। আন্তঃৰাষ্ট্ৰীয় পলিউশ্যন সংস্থাৰ অনুসৰি এই অইল কোম্পানীটোৱে প্ৰায় 75,000 কোটি টকাৰ লোকচান কেৱল সমুদ্ৰৰ পাৰবোৰ চাফা কৰোঁতেই খৰচ হৈছিল। 2 নম্বৰতে আছে স্পেচ শ্বাটল কলম্বিয়াত হোৱা বিস্ফোৰণ। এই দুৰ্ঘটনাটোতেই ভাৰতীয় গৌৰৱ কল্পনা চাওলাৰ মৃত্যু হৈছিল। 2003 চনত হোৱা এই ভয়ানক দুৰ্ঘটনাটোত 7 জন লোকে প্ৰাণ হেৰুৱাইছিল। কলম্বিয়াত স্পেচ শ্বাটলখনে প্ৰৱেশ কৰাৰ সময়ত ই দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ইয়াৰ কাৰণ স্পেচ শ্বাটলত হোৱা এটা সামান্য বিজুতিৰ ফলতেই এই দুৰ্ঘটনাটো হৈছিল। আমেৰিকান ইনষ্টিটিউট অৱ এৰ'নষ্টিক এণ্ড এষ্ট্ৰনিকা ছায়েন্সৰ মতে এই দুৰ্ঘটনাটোৰ ফলত নাছাৰ 80,000 কোটি টকাৰ লোকচান হয়। 1 নম্বৰতে আছে চেৰিবিল ডিছাষ্টাৰ। চেৰিবিল হৈছে ইউক্ৰেইনত অৱস্থিত এখন চহৰ, য'ত নিউক্লিয়াৰ প্লাণ্ট বনোৱা হৈছিল। 26 এপ্ৰিল 1986 এনে এটা দিন আছিল যিটোত মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ দুৰ্ঘটনাটো হৈছিল, যাৰ বাবে 1,50,000 লোকৰ ইয়াত মৃত্যু হৈছিল আৰু 2 লাখ লোকে নিজৰ ঘৰ বাৰী এৰি অন্য ঠাইলৈ যাব লগা হৈছিল। এই দুৰ্ঘটনাটোৰ ফলত মুঠ 20 লাখ লোক প্ৰভাৱিত হৈছিল। যিসকল লোক বাচি আছিল তেওঁলোকৰো পিছলৈ বহু ভয়ংকৰ বেমাৰ হৈছিল। এই দুৰ্ঘটনাটোত মুঠ কিমান বিত্তীয় হানি হৈছিল তাৰ সঠিক মূল্য আজিলৈ জানিব পৰা নগ'ল, কিন্তু এক অনুমান মতে ইয়াত প্ৰায় $200 বিলিয়ন অৰ্থাৎ 15 লাখ কোটি টকাৰ লোকচান হয়। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাই দিব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।